My dear student, মই বিটাক আসামলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 5ৰ লেসন নম্বৰ 4 তেনালী এণ্ড এ মিৰাকুল সাধু এই গল্পটি তোমালোকক মই অসমীয়াৰে অনুবাদ কৰি দিম আৰু লগতে শেষত প্ৰতিটো শব্দৰ অৰ্থ মই তোমালোকক লিখি দিম, তোমালোকে চাই থাকিবা। তেনালী ৰামাৰ বিষয়ে তোমালোকে ইতিমধ্যে ক্লাছ 4ত পাইছা। ধুনীয়া গল্প। সো আমি আৰম্ভ কৰো, তোমালোকে চাবা। প্ৰতিটো শব্দৰ অৰ্থ তোমালোকে মই কওঁতে তোমালোকে লক্ষ্য কৰিবা। তেনালী এণ্ড এ মিৰাকুল সাধু। তেনালী আৰু এজন অলৌকিক সাধু। মিৰাকুল মানে কি? অলৌকিক, মানে যিয়ে আচৰিত আচৰিত ঘটনা দেখুৱায় তাক কি কয়? অলৌকিক। সাধু মানে সাধু সন্যাসী। ওয়ান্স আপন এ টাইম, অতীতৰ কোনো এক সময়ত, দেয়াৰ ৰুল্ড, তাত শাসন কৰিছিল বা ৰাজত্ব কৰিছিল, এ কিং, এজন ৰজাই, নেমড, যাৰ নাম আছিল কৃষ্ণদেৱৰায়, ইন বিজয়নগৰ কিংডম, ৰাজ্যত, ইন অন্ধ্ৰপ্ৰদেশৰ, যে কি অতীতকালত অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰ ৰাজ্যত কৃষ্ণদেৱৰায় নামৰ এজন ৰজাই শাসন কৰিছিল বা ৰাজত্ব কৰিছিল। ক্লিয়াৰ? He had a group of 8 poets known as the Ostadiggajs in the court. He had a group of 8 poets. তেখেতৰ 8জনীয়া এটা কি কবিৰ দল আছিল। গ্ৰুপ মানে দল। 8 poets, 8জনীয়া কি আছিল? এজন 8জনীয়া কি এটা কবিৰ দল আছিল। known as, যাক জনা গৈছিল অষ্টদিগ্গজাজ বুলি, ইন দা কোৰ্ট, ৰাজদৰবাৰত, যে কি তেখেতৰ ৰাজদৰবাৰত 8জনীয়া এটা কবিৰ দল আছিল, যাক অষ্টদিগ্গজাজ বুলি জনাজাত আছিল বা জনা গৈছিল। দি কিংডম অফ বিজয়নগৰ, কিংডম মানে ৰাজ্য। দি কিংডম অফ বিজয়নগৰ ৰাজ্যখন, ৱাজ ভেৰি প্ৰাউড, বৰ গৌৰৱ অনুভৱ কৰিছিল, অফ দেম, সিহঁতক লৈ, যে কি বিজয়নগৰ ৰাজ্যখন সিহঁতক লৈ বৰ গৌৰৱ অনুভৱ কৰিছিল। কাক লৈ? সেই 8জন কবিৰ দলক লৈ। তেনালী ৰামকৃষ্ণ, popularly known as তেনালী ৰামা, was one among the অষ্টদিগ্গজাজ। কি তেনালী ৰামা পপুলাৰলি, জনপ্ৰিয়ভাৱে আছিল, নন, যাক জনা গৈছিল, এজ তেনালী ৰামা ৰূপে, was one among the অষ্টদিগ্গজ, যে কি সেই অষ্টদিগ্গজ সকলৰ মাজত তেনালী ৰামাক কি তেনালী ৰামকৃষ্ণক তেনালী ৰামা বুলি জনপ্ৰিয়ভাৱে জনা গৈছিল। হি ৱাজ ভেৰি ফেমাছ, তেওঁ বৰ কি আছিল? জনপ্ৰিয় আছিল, বৰ বিখ্যাত আছিল। ফৰ হিজ উইট, তেওঁৰ কৌশলৰ বাবে, তেওঁৰ চতুৰালিৰ বাবে। এণ্ড ইণ্টেলিজেন্স, আৰু কি বুদ্ধিৰ বাবে, কি তেওঁ তেওঁৰ বুদ্ধি আৰু বুদ্ধিমানৰ বাবে বা চতুৰ আৰু বুদ্ধিমানৰ বাবে বৰ জনপ্ৰিয় আছিল। হি প্ৰুভড হিজ স্কিল, তেওঁ তেওঁৰ কৌশলবোৰ কি কৰিছিল? প্ৰমাণ কৰিছিল। বাই ডিফিটিং, পৰাজিত কৰি, দ্য ৱৰ্ডছ অফ এমিনেণ্ট পইণ্টছ, সেই সময়ৰ প্ৰখ্যাত কবিবোৰক, লাৰ্ণড মেন, আৰু মানুহবোৰক শিক্ষা দিছিল, এণ্ড, আৰু দ্য কিং হিমছেল্ফ, আৰু কি ৰজা নিজেও কি কৰিছিল? শিক্ষা গ্ৰহণ কৰিছিল। কাৰ পৰা? সেই তেনালী ৰামৰ পৰা। কি কৈছে? হি প্ৰুভড হিজ স্কিল বাই ডিফিটিং দ্য উইটছ অফ এমিনেণ্ট পইণ্টছ, তেওঁ তেওঁৰ কৌশলেৰে সেই সময়ৰ প্ৰখ্যাত কবিসকলক কি কৰিছিল? পৰাজিত কৰিছিল। লাৰ্ণড মেন, আৰু মানুহবোৰক কি কৰিছিল? শিক্ষা দিছিল। এণ্ড দ্য কিং হিমছেল্ফ, আৰু কি ৰজা নিজেও তাৰ পৰা কি কৰিছিল? শিক্ষা গ্ৰহণ কৰিছিল। কাৰ পৰা? বোলে তেনালী ৰামৰ পৰা। তাৰমানে কি আছিল? তোমাৰ তেনালী ৰামৰ কি বিশেষ কি আছিল? কিছুমান কৌশলৰ কি আছিল? বুদ্ধি আছিল। হ'ব? চ' এইখিনি গ'ল। নেক্সট চোৱা তোমালোকে। ওৱান ডে, দিনাখন, এজ ইউজুৱেল, আন দিনাৰ দৰে, তেনালী ৰামা ৱাজ গোয়িং টু কিং কৃষ্ণদেৱৰায়ছ কোৰ্ট, যে আন দিনাৰ দৰেও তেনালী ৰামা এদিনাখন কৃষ্ণদেৱৰায়ৰ ৰাজদৰবাৰলৈ গৈ আছিল। অন হিজ ৱে,
তেওঁৰ পথত বা তেওঁৰ ৰাস্তাত হি নটিছড তেওঁ লক্ষ্য কৰিছিল এ লট অফ পিপুল ভালেসংখ্যক মানুহে ৰাছিং দৌৰাদৌৰিকৈ গৈ আছে চামহুৱেৰ কৰবালৈ কি তেওঁ 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 যোৱা ৰাস্তাত তেওঁ লক্ষ্য কৰিছিল যে কি ভালেসংখ্যক মানুহ কৰবালৈ দৌৰাদৌৰিকৈ গৈ আছে হি ৱাণ্ডাৰ্ড তেওঁ কি হৈছিল আচৰিত হৈছিল হোৱেৰ দোজ পিপুল ৱেৰ স্কাৰিং টু যে কি এই মানুহবোৰ কলৈ ইমান দ্ৰুত গতিৰে দৌৰি দৌৰি গৈ আছে হি ৱাণ্ডাৰ্ড তেওঁ আচৰিত হৈছিল হোৱেৰ দোজ পিপুল ক'ত এই মানুহবোৰ ৱেৰ স্কাৰিং এনেকৈ দৌৰাদৌৰিকৈ গৈ আছে টু যে কি তেওঁ আচৰিত হৈছিল যে কি এই মানুহবোৰ দৌৰাদৌৰিকৈ বা দ্ৰুত গতিত কলৈ গৈ আছে তেনালী ষ্টপ তেনালীয়ে অলপ সময় ৰৈছিল তেনালী কি অলপ সময় তাতে ৰৈছিল ফৰ চামটাইমছ কিছু সময়ৰ বাবে এণ্ড আৰু ট্ৰাই টু নো আৰু জানিবলৈ চেষ্টা কৰিছিল দ্য মেটাৰ সেই ঘটনাটো তেনালীয়ে কিছু সময় তাতে ৰৈছিল আৰু ঘটনাটো কি তাত জানিবলৈ কি কৰিছিল চেষ্টা কৰিছিল বা বুজিবলৈ কি কৰিছিল ট্ৰাই কৰিছিল all of a sudden he overheard people talking on the streets all of a sudden হঠাতে he overheard তেওঁ শুনিবলৈ পাইছিল মানে কি শাৰী পাতি থকা মানুহৰ পৰা শুনিবলৈ পাইছিল overheard মানে কি শাৰী পাতি থকা all of sudden হঠাতে he overheard তেওঁ শাৰী পাতি থকা মানুহবোৰৰ পৰা শুনিবলৈ পাইছিল people talking কথা পতা কি মানুহবোৰে কি কথা বতৰা কৈ আছে on the streets কি ৰাস্তাৰ কাষত যে কি ৰাস্তাৰ কাষত থকা শাৰী পাতি থকা মানুহবোৰৰ পৰা তেওঁ শুনিবলৈ পাইছিল কি পাইছিল শুনিবলৈ There comes a সাধু তাত কি আছে তালৈ কি এজন সাধু আহিছে This সাধু can perform miracles যে কি এই সাধুজনে বিভিন্ন ধৰণৰ কি অলৌকিক ঘটনা দেখুৱাব পাৰে He sits at the temple তেওঁ মন্দিৰত কি বহিছে and আৰু fulfills everyone's wish আৰু কি সকলোৰে মনোকামনা পূৰ্ণ কৰিছে কোনে বহিছে তোমাৰ সেই আশ্চৰ্য সাধুজনে মিৰাকল সাধুজনে ক'ত বহিছে টেম্পলত বহিছে মন্দিৰত বহিছে হে কৈছে কি he sits তেওঁ বহিছে at the temple মন্দিৰত and fulfill everyone's wish আৰু কি সকলোৰে মনোকামনা পূৰ্ণ কৰি আছে এই কথা কোনে কৈ আছে বলে এই কথাখিনি কি এই ৰাস্তাৰ কাষত থকা মানুহবোৰে আলোচনা কৰি আছে আৰু কি এইখিনি কথা কোনে শুনিলে তেনালী ৰামাই শুনিবলৈ পালে নিশ্চয় বুজিলা নিশ্চয় নেক্সট চোৱা তেনালী ৰামা become very curious about the সাধু তেনালী ৰামাই সেই সাধুজনৰ বিষয়ে জানিবলৈ আৰু বেছিকৈ ব্যাকুল হৈ পৰিল বৰ কি আগ্ৰহপূৰ্ণভাৱে কি হলি জড়িত হৈ পৰিল তেনালী ৰামাই হৈ পৰিল very curious বৰ কৌতূহলী বৰ আগ্ৰহ about the সাধুজনৰ বিষয়ে যে কি তেনালী ৰামাই সাধুজনৰ বিষয়ে জানিবলৈ কৌতূহলী হৈ পৰিল He wanted তেওঁ বিচাৰিছিল to check for himself তেওঁ নিজেই সেইটো কি প্ৰমাণ কৰিবলৈ বিচাৰিছিল বা ইচ্ছা কৰিছিল Therefore সেয়েহে he changed তেওঁ পৰিৱৰ্তন কৰিছিল his way তেওঁৰ ৰাস্তা and rushed আৰু কি কৰিছিল আগবাঢ়ি গৈছিল আৰু কি খেদি গৈছিল দৌৰাদৌৰিকৈ আগবাঢ়ি গৈছিল to the temple সেই মন্দিৰত লৈ along with the other people আন মানুহবোৰৰ সৈতে কি কৈছে তাৰমানে যেহেতু তেওঁ প্ৰতিদিনাই যোৱাৰ দৰে ৰাজদৰবাৰলৈ গৈ আছে কিন্তু যেতিয়া তেওঁ সেই সাধুজনৰ বিষয়ে শুনিলে তেতিয়া কি কৰিলে তেওঁৰ ৰাস্তা কি কৰিলে চেঞ্জ কৰিলে কি কৰিলে পৰিৱৰ্তন কৰিলে কলৈ গ'ল সেই সাধুজনে থকা টেম্পললৈ গ'ল কাৰ লগত মানুহবোৰৰ লগত
কৈছে কি therefore he changed his way, he তেওঁৰ ৰাস্তা পৰিৱৰ্তন কৰিলে বা পথ পৰিৱৰ্তন কৰিলে and rushed to the temple, আৰু কি সেই টেম্পল লৈ সেই মন্দিৰলৈ কি অলপ দ্ৰুতভাৱে গ'ল বা কি দৌৰা-দৌৰিকৈ গ'ল along with the other people, আন মানুহবোৰৰ সৈতে। হ'ব নেক্সট চোৱা at the temple, মন্দিৰত তেনালী found people gathering outside, তেনালীয়ে দেখা পাইছে কি পালে বহুতো মানুহে মন্দিৰৰ বাহিৰত কি আছে জুম বান্ধি আছে বা গেদাৰিং কৰি আছে। at temple, মন্দিৰত তেনালী found, তেনালী দেখা পালে people gathering, মানুহবোৰে জুম বান্ধি আছে outside, বাহিৰত কি তেনালীয়ে মন্দিৰত দেখা পালে যে বহুতো মানুহে বাহিৰত জুম বান্ধি আছে। all came with gifts, সকলোৱে কিছু নহয় কিছু উপহাৰ লৈ আহিছে। and আৰু offering for the সাধু, আৰু সেইবোৰ কি সাধুক দিছে। সকলোৱে সিহঁতৰ লগত কিবা নহয় কিবা উপহাৰ লৈ আহিছে আৰু সেই উপহাৰবোৰ সাধুক দিছে। I hear সাধু বাবা has the key to heaven, মই শুনিবলৈ পাইছো সাধু বাবাৰ হেনো কি আছে স্বৰ্গত যোৱাৰ চাবি আছে। said someone, কোনোবাই কৈছিল to তেনালী কি তেনালী কোনোবাই কৈছিল মই শুনা পাইছো যে সাধু বাবাজনৰ ওচৰত বোলে কি আছে স্বৰ্গত যোৱাৰ চাবি আছে। really, হয় নেকি asked তেনালীয়ে সুধিছিল। he can even foretell the future, তেওঁ আনকি ভৱিষ্যতবাণীও কৰিব পাৰে বা ভৱিষ্যতৰ কথাও ক'ব পাৰে। said another man, আন এজন মানুহে কৈছিল তেওঁ বোলে ভৱিষ্যতবাণীও কৰিব পাৰে বা ভৱিষ্যতৰ কথাও ক'ব পাৰে। এইবিলাক কথা কোনে কৈ আছে বোলে সেই জুম বান্ধি থকা মানুহবোৰৰ পৰা এজনকে এনেকে বেলেগকে কৈ আছে। তেনালী ৰামা grew more curious, তেনালী ৰামাই আৰু অধিক কি হ'ল অধিক ব্যাকুল হৈ পৰিল বা কি অধিক কৌতূহলী হৈ পৰিল। he said, তেওঁ কৈছিল let us see, বলা আমি চাওঁ। people from different corners of the kingdom, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰে came to meet, লগ কৰিবলৈ আহিছিল দা সাধুজনক, কি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰে সেই সাধুজনক লগ কৰিবলৈ আহিছিল। all were jostling, সকলোৱে ঠেলা হেঁচা কৰি আছিল for getting closer, ওচৰ চপাৰ কাৰণে to the সাধু বাবাজনৰ ওচৰত, কি সকলোৱে সাধু বাবাজনৰ কাষ চাপিবলৈ ঠেলা হেঁচা কৰি আছিল। তেনালী ৰামা too was among them, তেনালী ৰামও সিহঁতৰ মাজত এজন আছিল। তাৰমানে কি আছিল বোলে তেনালী ৰামক কি কৰিছিল ঠেলা হেঁচা কৰি আছিল। meanwhile, ইতিমধ্যে the সাধু had start, সাধুজনে আৰম্ভ কৰিছিল his miraculous activities, তেওঁৰ অলৌকিক কাৰুকাৰ্যবোৰ। ইতিমধ্যে সাধুজনে তেওঁৰ অলৌকিক কাৰুকাৰ্যবোৰ আৰম্ভ কৰিছিল। he was chanting, তেওঁ জপ কৰিছিল তেওঁ আওৰাইছিল the শ্লোকবোৰ, তেওঁ মুখেৰে শ্লোকবোৰ আওৰাইছিল। তেনালী paid an intense attention, তেনালীয়ে paid মানে দিছিল and intense attention, গভীৰভাৱে মনোযোগ। intense মানে কি বেছি মনোযোগ, attention মানে কি মনোযোগ, and intense মানে কি গভীৰভাৱে বেছিকৈ তাৰমানে কি তেনালী ৰামাই বৰ গভীৰভাৱে মনোযোগ দিছিল to the performance of the সাধুৱে কৰা অলৌকিক কাৰুকাৰ্যবোৰ, কি সাধুৱে দেখুওৱা কাৰুকাৰ্যবোৰৰ ফালে তেনালীয়ে বৰ মনোযোগ দিছিল। a few minutes had already passed, কিছু সময় ইতিমধ্যে পাৰ হৈ গৈছিল। তেনালীয়ে লক্ষ্য কৰিছিল a curious things, এটা অলৌকিক বস্তু। the সাধু was chanting the same words over and over again, সাধুজনে কি এটাকে কিছুমান শব্দই কি বাৰে বাৰে কিছুমান শব্দই আওৰাই আছিল। the সাধু was chanting, সাধুজনে আওৰাইছিল বা জপ কৰি আছিল the same words,
একেবোৰ শব্দই অভাৰ এণ্ড অভাৰ এগেইন বাৰে বাৰে হোৱেন দ্য ডিভ'ৰ্ছ যেতিয়া ভক্তবোৰে বা অনুৰাগীবোৰে ৱেৰ বিজি ব্যস্ত হৈ পৰিছিল ইন ৱাৰ্শ্বিপ পূজা প্ৰাৰ্থনা কৰাত কি তেনালীয়ে লক্ষ্য কৰিছিল যে কি সাধুজনে বাৰে বাৰে কিছুমান শব্দ বাৰে বাৰে কি কৈছে আওৰাই আছে যেতিয়া ভক্তবোৰে পূজা প্ৰাৰ্থনা কৰাত কি হৈছিল ব্যস্ত হৈ পৰিছিল তেনালী ৰামা আণ্ডাৰষ্টুড তেনালী ৰামাই বুজি পাইছিল এভৰিথিং সকলোবোৰ যে কি তেনালী ৰামাই সকলোখিনি কথাই বুজিব পাৰিছিল হি কুড ৰিয়েলাইজ তেওঁ অনুতপ্ত হল বা তেওঁ বুজিব পাৰিলে that যে দি সাধু ৱাজ ফ্ৰড কি সাধুজন আছিল কি এজন প্ৰতাৰক বা ভণ্ড এণ্ড আৰু ৱাজ ডিচিভিং পিপুল আৰু মানুহবোৰক কি কৰি আছে ঠগাই আছে কি কৰি আছে মানুহবোৰৰ লগত জালিয়াতি কৰি আছে হ'ব কি হি কুড ৰিয়েলাইজ তেওঁ উপলব্ধি কৰিব পাৰিলে যে বা অনুধাৱন কৰিব পাৰিলে যে দি সাধু ৱাজ এ ফ্ৰড সাধুজন হৈছে এজন প্ৰতাৰক এণ্ড ৱাজ ডিচিভিং পিপুল আৰু মানুহবোৰক লগত কি জালিয়াতি কৰি আছে বা ছলনাপূৰ্ণ বা প্ৰতাৰণা কৰি আছে নেক্সট চোৱা তেনালী ৱাজ ভেৰি ইণ্টেলিজেণ্ট তেনালীয়ে বৰ কি আছিল বুদ্ধিয়ক আছিল হি এট ৱান্স তেওঁ তৎক্ষণাত ডিচাইডেড সিদ্ধান্ত লৈছিল টু ব্ৰিং দ্য মেটাৰ টু লাইট যে কি আচল ঘটনাটো পোহৰলৈ অনাৰ কাৰণে তেওঁ কি কৰিছিল সিদ্ধান্ত গ্ৰহণ কৰিছিল কি বোলে সেই সাধুজন যে একেবাৰে মিছলীয়া বা প্ৰতাৰক সেইখিনি কথা মানুহৰ লগত কি তোমাৰ প্ৰকাশ কৰিবলৈ কি কৰিছিল তেওঁ ট্ৰাই কৰিছিল কি সিদ্ধান্ত লৈছিল সেই কৈছে হি এট ৱান্স তেওঁ তৎক্ষণাত ডিচাইডেড সিদ্ধান্ত গ্ৰহণ কৰিছিল কি টু ব্ৰিং দ্য মেটাৰ টু লাইট যে কি আচল ঘটনাটো পোহৰলৈ অনাৰ কাৰণে তেওঁ কি কৰিছিল সিদ্ধান্ত লৈছিল চ' হি পুলড এ ষ্ট্ৰেণ্ড তেওঁ টানিছিল এ ষ্টেণ্ড একোচা ফ্ৰম দ্য বিয়াৰ্ড যে কি তেওঁ দাঢ়িৰ পৰা একোচা চুলি টানিছিল অফ দ্য সাধুৰ পৰা এণ্ড আৰু ক্ৰাইড আউট আৰু কি চিঞৰি উঠিছিল হাউ লাকি আই এম মই কিমান সৌভাগ্যৱান আই হেভ ফাউণ্ড মাই কে মই মোৰ চাবি বিচাৰি পাইছো টু হেভেন স্বৰ্গত যোৱাৰ কাৰণে নেকি মই স্বৰ্গত যোৱাৰ কাৰণে চাবি পাত বিচাৰি পাইছো তাৰমানে কি কৈছে তোমাৰ তেনালীয়ে সাধুজনৰ দাঢ়িৰ পৰা কি অলপমান দাঢ়ি কি টান মাৰি তুলি দিছে মানে কি বিৰাট জোৰেৰে টানি আছে টানি কৈছে কি মই কি পাইছো চোৱা মই কিমান সৌভাগ্যৱান মই কি স্বৰ্গত যোৱাৰ কাৰণে চাবি পাত বিচাৰি পাইছো ক্লিয়াৰ হ'ল আচ্ছা ইট লাইজ ইট লাইজ ইন দ্য সাধুছ বিয়াৰ্ড আৰু এইটো কি সেই সাধুজনৰ দাঢ়িত কি আছিল লুকাই আছিল বা নিহিত হৈ আছিল দি সাধু ৱাজ শ্বকড সাধুজনে কি হৈছিল চক খাই উঠিছিল বিফৰ হি কুড থিংক অফ এনিথিং তেওঁ কিবা এটা চিন্তা কৰাৰ আগতেই দ্য গেডাৰ্ড ক্ৰাউড জুম বান্ধি থকা মানুহবোৰে পাঞ্চড চোচা লৈছিল অন হিজ বিয়াৰ্ড টু চিক দেয়াৰ কে টু হেভেন কি সাধুজনে কিবা ভাবা চিন্তা কৰাৰ আগতেই চাৰিওফালে থকা মানুহবোৰে সেই সাধুজনৰ দাঢ়ি তুলিবলৈ কি কৰিছিল আগবাঢ়ি গৈছিল কিয়নো সিহঁতক কি লাগে চবকে স্বৰ্গত যোৱাৰ কি লাগে চাবি লাগে বুজিলা এই কৈছে কি বিফৰ হি কুড থিংক এইটো কোনে কৈছে বিফৰ হি মানে কাক বুজাইছে তোমাৰ সাধুজনক বুজাইছে বিফৰ হি কুড থিংক অফ এনিথিং তেওঁ কিছু সিদ্ধান্ত লোৱাৰ আগতেই বা ভবাৰ আগতেই দ্য গেডাৰ্ড ক্ৰাউড জুম বান্ধি থকা মানুহবোৰে পাউঞ্চড টানিবলৈ চোচা লৈছিল অন হিজ বিয়াৰ্ড তেওঁৰ দাঢ়িসমূহ টু চিক বিচাৰি পাবলৈ দেয়াৰ কে সিহঁতৰ চাবি টু হেভেন স্বৰ্গত যোৱাৰ কাৰণে কি সাধুজনে কিবা এটা চিন্তা কৰাৰ আগতেই ওচৰত থকা মানুহবোৰে সেই দাঢ়িবোৰ টানিবলৈ কি কৰিছিল আগবাঢ়ি গৈছিল সিহঁতৰ স্বৰ্গত যোৱাৰ চাবিৰ কাৰণে দি সাধু বিগান টু ৰান সাধুজনে দৌৰিবলৈ আৰম্ভ কৰি দিছিল টু ছেভ হিজ লাইফ আৰু কি কৰিছিল তেওঁৰ জীৱন ৰক্ষা কৰিছিল
সাজনে দৌৰিছিল আৰু তেওঁৰ জীৱন ৰক্ষা কৰিছিল এণ্ড আৰু তেনালী ষ্টুড লাফিং আৰু তেনালীয়ে থিয় হৈ হাঁহিছিল সো এইখিনি আছিল তোমালোকৰ অসমীয়া অনুবাদ যিমান দূৰ সম্ভৱ তোমালোকক মই অসমীয়া অনুবাদ কৰি দিলোঁ তোমালোকে নিজে অলপ পঢ়িবা আৰু কি নিজৰ ভাষাটো গল্পখন বুজিবলৈ চেষ্টা কৰিবা এতিয়া তোমালোকৰ মাজত মই শব্দৰ অৰ্থখিনি তোমালোকক লিখি দিছোঁয়ে জাষ্ট তোমালোকক মই আলোচনা কৰি দিম তোমালোকে নোট আকাৰে লিখি ল'বা বহীত লেসন নাম্বাৰ 4 তেনালী এণ্ড এ মিৰাকুল সাধু তেনালী আৰু এজন অলৌকিক সাধু ওয়ান্স আপন এ টাইম পুৰণি কালৰ কোনো এক সময়ত ৰুল্ড মানে শাসন কৰিছিল বা ৰাজত্ব কৰিছিল কিংডম মানে ৰাজ্য গ্ৰুপ মানে দল পয়েট মানে কবি নন মানে জনা যায় কোৰ্ট মানে ৰাজদৰবাৰ বা ৰাজপ্ৰসাদ প্ৰাউড মানে গৌৰৱ কৰা পপুলাৰ মানে জনপ্ৰিয় বা জনাজাত এমং মানে মাজত ফেমাছ মানে বিখ্যাত হোৱাইট মানে বুদ্ধি ইণ্টেলিজেন্ট মানে বুদ্ধিমান দক্ষতাপূৰ্ণ প্ৰতিভা সম্পন্ন প্ৰুফ মানে প্ৰমাণ কৰিছিল স্কিল মানে দক্ষতা ডিফিট মানে কি কৰিছিল পৰাজিত কৰিছিল ইমিনেন্ট মানে বিশিষ্ট বা প্ৰখ্যাত বা নাম জ্বলা পেৰা 2 ওৱান ডে মানে এদিনাখন এজ ইউজুৱেল আনদিনাৰ দৰে নটিচ মানে লক্ষ্য কৰিছিল এ লট মানে বহুতো পিপুল মানে মানুহ ৰাছিং মানে দ্ৰুত গতিত অন্ডাৰ্ট মানে আচৰিত হোৱা স্কাৰিং মানে দ্ৰুত বেগে মেটাৰ মানে ঘটনা সাডেন মানে হঠাৎ ওভাৰ হিয়াৰ্ড মানে হাৰি পাতি শুনা টকিং মানে আলোচনা কৰা ষ্ট্ৰীটছ মানে পথ বা ৰাস্তাৰ কাষত পাৰফৰ্ম মানে প্ৰদৰ্শন কৰা টেম্পল মানে মন্দিৰ ফুলফিল মানে পূৰা কৰে উইচ মানে আশা আকাংক্ষা কিউৰিয়াছ মানে আগ্ৰহ বেকুল বা তোমাৰ হেৰি কি কয় বেকুল হোৱা কৌতূহলী চেক মানে চেক কৰা প্ৰমাণ কৰা ফাউণ্ড মানে পোৱা গেদাৰিং মানে মানুহৰ জুম আউটসাইড মানে বাহিৰফাল গিফ্টছ মানে উপহাৰ অফাৰিং মানে দান কৰা বা দিয়া কে মানে চাবি হেভেন মানে স্বৰ্গ পেৰা 6 আক্স মানে সুধিছিল কেন মানে পাৰা ইভেন মানে যদিও পৰ্টেল মানে ভৱিষ্যৎবাণী কৰা বা পূৰ্বাভাস গিৰু মানে বেছিকৈ বৃদ্ধি হোৱা সি মানে দেখা পেৰা 7 ডিফারেন্ট মানে ভিন ভিন বা ভিন্ন ভিন্ন অবকর্ণা মানে চুকোকোণ বা প্রান্ত কিংডম মানে রাজ্য মিট মানে লগ পোৱা জোস্টলিং মানে ঠেলা হেঁচা কৰা ধাক্কাধাক্কি কৰা ক্লোজাৰ মানে ওচৰ চাপা এমং মানে মাজত ডেম মানে সিহঁতৰ মেন হুৱেল মানে ইতিমধ্যে বা ইফালে মিৰাকুলছ মানে অলৌকিক অদ্ভুত এক্টিভিটিছ মানে কি কাৰুকাৰ্য বা কাৰ্যকলাপ শান্তিং মানে জপ কৰা বা আওৰোৱা মন্ত্ৰপাঠ কৰা শ্লোকস মানে শ্লোকস পেইড মানে দিয়া ইন্টেন্স মানে তীব্ৰ প্ৰচণ্ড গভীৰ এটেনশন মানে মনোযোগ ধ্যান দিয়া পারফরমেন্স মানে প্রদর্শন করা ডিভোর্স মানে ভক্ত বা অনুরাগী বা উপাসক মণ্ডলী ওয়ার্ডস মানে শব্দ উৎসিপ মানে পূজা কৰা বা উপাসনা কৰা আনাদৃষ্ট মানে বুজি পোৱা এভৰিথিং মানে সকলো ৰিয়েলাইজ মানে উপলব্ধি কৰা ফৰ্থ মানে মিছলীয়া বা দুষ্ট প্ৰতাৰক ৰিচিভিং মানে জালিয়াতি কৰা লাষ্ট পেৰা চোৱা ইণ্টেলিজেন্ট মানে বুদ্ধিয়ক এটন্স মানে তৎক্ষণাৎ ডিসাইডেড মানে সিদ্ধান্ত লৈছিল ব্ৰিং মানে কঢ়িয়াই আনা মেটাৰ মানে ঘটনা লাইট মানে পোহৰলৈ পুল মানে টানিছিল ষ্টাৰ্ণ মানে একোচা বেয়াৰ্ড মানে দাঢ়ি ক্ৰাইট মানে চিঞৰিছিল লাখি মানে ভাগ্যৱান কে মানে চাবি হেভেন মানে স্বৰ্গ লাইটছ মানে লুকাই থকা চক মানে চক খোৱা আশ্চৰ্য হোৱা থতমত খোৱা থিংছ মানে চিন্তা গেদাৰ্ড মানে জুমমান্দা ক্ৰাউড মানে জনতা মানুহ পাঞ্চ মানে কি চোচা লোৱা আগবঢ়া চিক মানে বিচৰা বা ল'বলৈ চেভ মানে ৰক্ষা কৰা লাইফ মানে জীৱন ষ্টুড মানে থিয় হোৱা লাফিং মানে হাঁহি থকা চ' এইখিনি আছিল তোমালোকৰ অসমীয়া অনুবাদৰ লগতে শব্দৰ অৰ্থ চ' মোৰ চেনেল মইন বুদ্ধি টেকা আসাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা কমেণ্ট কৰিবা লাইক কৰিবা আৰু বন্ধু বান্ধৱীৰ মাজত তোমালোকে শ্বেয়াৰ কৰিবা মোৰ ফেচবুকত আৰু এটা পেজ আছে সামাত অফিচিয়েল মেথছ তোমালোকে তাতো চাব পাৰিবা থেংক ইউ নেক্সট ভিডিঅ' তোমালোকক মই কুৱেশ্যনখিনি আলোচনা কৰি লিখি দিম তোমালোকে নিয়মিতভাৱে চাই থাকিবা